শুই উঠি মেলি গা চা ধুই উঠিছোঁ আৰু অলকাদা ইয়াক খোৱা ৰেডি কৰি আছে অলকাদা কি বনিছে এতিয়া চাই গৰম আৰু মেগী গৰম আহক একাপ চাহ খাই লওক আৰু আজি প্লেনটো অকণমান কৈ দিয়ক এতিয়া আজি প্লেনটো একচুৱেলি আমি অকণমান চিডিউলতকৈ লেট কিন্তু আজি আমি নামেৰি যাম গৈ আমি নামেৰি এক্সপ্ল'ৰ কৰিম যিমানখিনি পাৰোঁ তাৰপিছত যদি আমাৰ সময় হয় তেতিয়াহ'লে আমি নামেৰিৰ পৰা আকৌ তেজপুৰ ভাবিছোঁ দেই সেইটো কিমান দূৰ হয় কি নাজানো ঠিক আছে যি হয় দেখাই থাকিম বলক অলকাদাই দিছে মাংস আৰু মেগী মাংস মেগী আমাৰ লগতে চাহ মাই বৰ ধুনীয়াকৈ হেৰি বনাই গৈছে খোৱাই নাই এতিয়ালৈকে খামহে এতিয়া 7টা বাজিছে অকণমান দেৰি হৈ গ'ল ইয়াৰ পৰা ওলোৱা উঠাও দেৰি গা ধোৱাও দেৰি গতিকে 7টা বাজিছে এতিয়া আমি ওলাইছোঁ নামেৰিলৈ যাম আমি এতিয়া সকলো ৰেডি নে সকলো ৰেডি মৃণাল দা ঠিক আছে গৈ থাকক আমি ৰাস্তাত লগ পাম ঠিক আছে আহক বেগ পৰি গ'ল নেকি বেগটো পৰি গ'ল আচলতে ৰাস্তাটোৰ কাৰণে হৈছে ৰাস্তাটো বেয়া জ্বালা দি আছে আৰু কলকাতা আৰু ভাল ৰাস্তা ক'ব পাম ভাল ৰাস্তা জাষ্ট এইখিনি আমি সমান দেখিছোঁ নাজানো ভগৱানে জানে এতিয়া অলপ দূৰ আহি আমি এতিয়া ভাল ৰাস্তা পাইছোঁ আৰু ভাল মানে আগতকৈ ভাল চলাই গৈ থাকিব পাৰি ধুনীয়াকৈ এতিয়া আমি তেজপুৰলৈ যোৱা হাইৱেটো উঠিম আৰু সেইটো অলপ শ্বৰ্টকাটে মাৰি দিওঁ এইফালেদি নহ'লে সেইফালেদি এপাক ঘূৰি আহিবলগীয়া হ'ব সেইকাৰণে এইফালেদি ৰাইজ উঠি দিওঁ বুলি কৈছে আৰু কি ওলাইছে এইবোৰ চকলেট ঠিক আছে মৃণাল দাই চকলেট লৈ আহিছিলে গতিকে চকলেট খাই লওঁ আমি আহি কলিয়াবৰৰ দলঙৰ সন্মুখভাগ পাইছিলোঁহি কিন্তু হয়তো দলঙৰ ওপৰত ভিডিঅ' কৰিবলৈ নিদিবও পাৰে তেওঁলোকে আৰু কলিয়াবৰৰ লগত যিটো 4 লেন হাইৱে বনি আছে যিটোৱে উজনি অসমক মানে সংযোগ কৰিব 4 লেন হাইৱে কাম এইফালে এনেকৈ চলি আছে বাকী ইমানেই আপডেট বৰ্তমানলৈকে যাওঁ দলংখন পাৰ হৈ আৰু বহুত আছে পাৰিলে দেখুৱাম বাৰু আপোনালোকক এতিয়া তৰমুজ টাইপ পুৰা গা চা ঠাণ্ডা পৰি গৈছে এই দাদাই আমাক দি দিছে দাদা কেজি কেনেকৈ লৈছে 30 টকা আমি এতিয়া তেজপুৰ টাউনত সোমাইছোঁহি ইয়াতে আমি এতিয়া তেজপুৰৰ ট্ৰেক এণ্ড ট্ৰেইলত অলপ ৰমগৈ তাতে অকণমান চাইকেলবিলাক দেখাব লাগিব আৰু কিবা বস্তু দুটামানো ল'বলৈ আছে আমি তেজপুৰ ট্ৰেক এণ্ড ট্ৰেইলৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ গোটেই চাইকেলখিনি ৰেডি হৈ গ'ল আকৌ কিন্তু ট্ৰেক এণ্ড ট্ৰেইল তেজপুৰে আমাক যথেষ্টখিনি সহায় আগবঢ়ালে
এতিয়া ধন্যবাদ ক'বই লাগিব আমি তেখেতক আমি ধন্যবাদ জনালোঁ আমাৰ ফালৰ পৰা তেওঁৰ এইটো যে সফল হওক এইটোৱে বিচাৰোঁ আমি মাৰি পাইছোঁহি ইয়াতে ভাত পানী খাই ল'ম আৰু এয়া খাই বৈ ওলাই আহিছোঁ আৰু এতিয়া ইয়াৰ পৰা নামেৰিলে কিমান কিলোমিটাৰ আছে লগা 20 কিলোমিটাৰ ন ইয়াৰ পৰা 20 কিলোমিটাৰমান আছে এই 20 কিলোমিটাৰ চলাই দিলে আৰু আজি নামেৰিখন দেখা পাম তাতে হয়তো আজি থাকিমগৈ ৰাতি বান্দৰ এয়া সিহঁতক ৰাস্তাত যোৱা মানুহে বিস্কুট চিস্কুট দি থৈ যায় সেইটোত বাৰু ক'বলৈ একো নাই মানে বেয়া পাবলগীয়া একো নাই কিন্তু বিস্কুটটো দিয়াৰ পিছত যিবোৰ পেকেট চেকেট পেলাই থৈ যায় মানে সেইটো বহুত বেছিকৈ আছে মানে ইয়াত আৰু যিটো মানে এহেঁতৰে পিছত অনিষ্ট কৰিব সেইটো কাৰণে অলপ মানুহে চকু দিয়া উচিত আৰু 2 কিলোমিটাৰ আছে তাৰপিছত আমি জেগা পাই যামগৈ কিন্তু বিস্কুট দিয়াৰ পিছত পেকেটটো পাৰিলে নিজে লৈ যাবগৈ আৰু ভালকৈ পেলাই দিব পুৰি দিব যি কৰি কৰিব কিন্তু এনেকৈ পেলাই থৈ গ'লে এইবিলাক বনৰীয়া জীৱ জন্তুৰ কাৰণে দিগদাৰ হয় পিছত Saturday morning, hoping that you had called me. Realized it was the afternoon, I'm still sleeping off the party. আমাৰ জেগা পাবিহি হৈছে আৰু এই ৰেলীবিলাকে আপোনাৰ লাষ্টৰ এণ্ডিংটো পূৰা বেয়া কৰি দিছে আৰু কালিও একেই অৱস্থা আজি একেই অৱস্থা ৰাস্তাটো চাই কিবা এটা পাইছোঁ লাগিছে নি বাৰু হা অঁ খালি আমাৰ কালিৰ পৰা এনেকুৱা ৰেলী কিছুমানে ভিডিঅ'টো অলপ বেয়া কৰি আছে ন বেয়া কৰিছে আৰু বহুত আমাৰ সময়ো খাইছে উপায় নাই ৰজা লাগিবই এয়া নামেৰি জংগল কেম্প আজি আমি ইয়াতে থাকিম Woke up on a Saturday morning, hoping that you had called me. Realized it was the afternoon, I'm still sleeping off the party. ভাল লাগিছে দেই থাকিবা আৰু ভালকে টোপনি যাবা আৰু টোপনিছে যাব লাগিব দেই টোপনি অকণমান আমাৰ খেলিমেলি হৈছে এইটো ৰুম মই এটা কথা ভাবি পালোঁ কি পালে I have a great thought. কি এইখন লৈ লওঁ অঁ চাইকেলখন ভৰাই লওঁ অঁ তেজপুৰত গৈ ব্ৰহ্মপুত্ৰত মেলি দিওঁ পাৰি আকৌ মাটিত লাগি যাওঁ অঁ সেইটো হ'লে যে আমি যাম আকৌ যোৰহাট চাইকেলৰ চিটকেইটা এনেকুৱা কৰি দিব পাৰি নি সুধিবচোন কাৰোবাক ট্ৰেক এণ্ড টেইলত ফোন লগাই পাম দিয়া আমাৰ দেৱৰাজ ইন্দ্ৰ প্ৰৱেশ ঘটিছে এয়া ইন্দ্ৰ আহি গ'ল ইন্দ্ৰ এখন গ্ৰহণ কৰা আৰু দুটামান জাপ দি দিয়া ইয়াত এতিয়া অলপ ফ্ৰেছ মানে চাফ চিকুণ হৈ অলপ ওলাইছোঁ আৰু যাবলৈ ফ্ৰেছ হোৱা নাই ফ্ৰেছ নাই হোৱা নি ফ্ৰেছ হোৱা নাই সেইখিনি আমি আজৰি হ'লোঁ আজৰি হ'লোঁ আৰু এতিয়া আমি অলপ ওচৰতে যাম ক'ৰবাত হোটেল এখন পালে ভালকৈ চাহ একাপ খাম এয়াই এদিনৰ মূৰত অৰ্থাৎ কালি আমি আহিছিলোঁ গুৱাহাটীৰ পৰা আজি আমি নামেৰি নেশ্যনেল পাৰ্ক উপস্থিত হ'লোহি আজি ৰাতিটো আমি য'ত ষ্টে' কৰিম মানে নামেৰি জংগল কেম্প তাত অকণমান
গা পা ধুই মেলি এতিয়া আমি ওলাই আহিছিলোঁ নামেৰি নেশ্যনেল পাৰ্কৰ ভিতৰলৈ সোমাই যাব। কিন্তু আমি সেই জেগাডোখৰ পালোহি, কিন্তু ইয়াৰ যিজন গাৰ্ড আছিল বন ৰক্ষা কৰ্মী, তেওঁ কোৱা মতে এতিয়া বোলে ওচৰত বাঘ ওলাইছে, গতিকে আমি তালৈ নোযোৱাই ভাল হ'ব। নিজৰ জীৱনতকৈ ডাঙৰ কথা, আৰু বিশেষকৈ বনৰীয়া জীৱ জন্তুৰ লগততো আৰু একো নহয়, ৰিক্স ল'ব নোৱাৰি, কোনো ৰিক্স ল'ব নোৱাৰি, গতিকে আমি আগলৈ নোযোৱাই ভাল হ'ব। গতিকে দুখ লাগিলেও বেয়া লাগিলেও উপায় নাই, এইডোখৰ পৰাই উভতি যাম। এবাৰ এইফালে পোনে পোনে গ'লেই মেইন আমি নামেৰি নেশ্যনেল পাৰ্কৰ একদম ভিতৰলৈ সোমাই যাব পাৰিম। এইডোখৰতে আমি চাইকেলবোৰ ৰখাই মেলি থৈ দিছোঁ। এতিয়া আমি ডে 2 ৰাতি খানা গ্ৰহণ কৰিব লৈছোঁ। এয়া সকলো আছে, আমাৰ খানা ইয়াত দিছেই। এইখন যিখন চকী লৰচৰি কৰিব নোৱাৰি। অলপ দা কওক দুৱা খানাৰ বিষয়ে কি ক'ম আৰু, ভাগৰত মুঠতে ভাতকেইটা খাব লাগে, শুব লাগে, হজম হ'ব লাগে। আমি আছোঁ বৰ্তমান ক'ত, নামেৰি জাংগল কেম্পত। এয়া খানা দিছে।